অভিজ্ঞতা হয়। সো বেয়া আমার এফালে তো বেয়া রাস্তায় ভাল রাস্তা নাইয়ে। সো এইখিনি আছে অলপমান ভাল। সো ইহঁতে কি লাগাইছে দুখনি পুৰা মানে ক'বই নচলে। সো ই আৰু সোমাব খোজে ইয়াতে। Hey guys, welcome to my YouTube channel. So আজি বহুত দিন পিছৰ মটৰব্লগত লগ পাই আছোঁ আপোনালোকক। চ' আজি এপিনে ফুৰিব গৈ আছোঁ। চ' ফিলিং কৰা হৈ গ'ল। চ' এতিয়া মানে এই ঠাইখনত আছোঁ আৰু আমাৰ ওচৰৰ ঠাইখন হয়। খাতৰা আজি মানে ভিউ দি আছে। চ' মোৰ আৱাজটো আজি আপোনালোকে কেনেকুৱা পাই আছে? চ' মটৰ ভ্লগিং ছেটআপটো মানে খোলাই থোৱা আছিল। চ' আজি আৰু লগাই দিছোঁ। আৰু লগতে এচিৰ চাউণ্ডটো বা কেনেকুৱা আহি আছে মাইকত, উঠেনে নাইবা আজি। চ' আজি ওচৰৰে ঘৰত যাওঁ, মানে আলহীৰ ঘৰত। চ' তাতে মানে অলপমান মানে কাম আছে এটা, সেইটোকে কৰি আহোঁ। চ' এইকেইদিন মানে ব্যস্ততাপূৰ্ণ হৈ আছিলোঁ সময়কেইটা, সেইকাৰণে মানে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। চ' আজি মানে যাওঁ, অলপমান ভিডিঅ' চিডিঅ' বনাই আহোঁ। ফাটি গ'ল। চ' লেটছ গো গাইছ, অলপমান ফলাফলি কৰোঁ আজি। যোৱাকালি এইপিনে যোৱাকালিও আহিছিলোঁ তাতে আলহীৰ ঘৰত। কিন্তু যোৱাকালি মানে হৈছিল কি, পুৰা মানে MVI বহিছিল আৰু পুলিচ চেকিং। ত' আজি নাথাকিলে হ'ল, ক'তো থাকিবতো নালাগে। কিন্তু আজি বেছি ফলাফলি কৰা নহ'ব, কাৰণ আগত মানে ৰাস্তা মানে বহুতেই বেছি বেয়া আহে। আপোনালোকে চাব পাৰিছে কিমান মানে ধূলি মানে উৰি আছে আৰু। কিন্তু একো নাই, তোমালোকে এগ্জষ্টৰ চাউণ্ডটো এনজয় কৰা। তো এয়া যে আৰম্ভ হ'ল ধূলি ৰাস্তাৰ কাম। এতিয়া আৰু কোনো ফলাফলি কৰা নহ'ব। সেইখিনিতে কৰিলোঁ ফলাফলি, যি অলপ চলপ। 100 পাৰ কৰা নাই আজি। চ' অভাৰ স্পিডিং কৰাটো বেয়া, কিন্তু কি কৰিব, উপায় নাই। অভাৰ স্পিডিং নকৰিলে মানে মোৰ মানে ভালে নালাগে বাইকখন চলাই কিনে। কিন্তু এতিয়া আৰু কৰিব নোৱাৰিম, কাৰণ ৰাস্তাটো হৈ আছে বেয়া। এতিয়া আৰু ক'ত অভাৰ স্পিডিং কৰিম, এতিয়া এনেকুৱা আৰু ৰাস্তা বেয়াই। এনেকুৱা কৰি বজাৰ গৈ পাম, বজাৰ গৈ কিনে তেতিয়াহে অলপমান আছে ৰাস্তা ভাল। আৰু তাৰ পৰা মানে মোৰ আলহীৰ ঘৰটো আৰু বেছি দূৰ নহয়গৈ, আধা কিলোমিটাৰে নহয়। সেইখিনিতে আৰু কি ফলাফলি কৰিম। ত' তথাপিও আজি বহুত দিন পিছত মটৰ ভ্লগ কৰি ভাল লাগি আছে মোৰ। চ' এতিয়া বহুদিন মানে এনে চিম্পল ভ্লগ দি আছিলোঁ চেনেলটোত। চ' গাইজ, মোৰ চেনেলটো ভিউজ বহুতেই বেছি কম আহি আছে গাইজ। তোমালোকে অলপমান হেল্প কৰা, মানে মোকো হেল্প কৰা অলপমান। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰি দিবা, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিবা গাইজ। চ' মোৰ এতিয়াও মানে 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাই নাই। চ' এইকাৰণে মানে বেয়া লাগি আছে। চ' এতিয়াহে মানে 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লহেঁতেন। চ' কিয় যে নহয় এতিয়াও। চ' একো নাই গাইজ, মই ভিডিঅ' বনোৱা এৰি নিদিওঁ ইয়াতে। চ' মই ভিডিঅ' বনাই থাকিম। ত' তোমালোকে অলপমান ছাপোৰ্ট কৰিবা, সেইটোৱে। চ' বাকী এতিয়া ভাল ৰাস্তাত যাওঁ, গৈ কিনে ভিডিঅ'টো কণ্টিনিউ কৰোঁ। কিন্তু বেয়া ৰাস্তাত চলালে মানে হয় কি, বহুত মানে অভিজ্ঞতা হয়। চ' আমাৰ এইফালেতো বেয়া ৰাস্তাই, ভাল ৰাস্তা নাইয়ে। চ' এইখিনি আছে অলপমান ভাল ৰাস্তা। চ' অলপমান পকাই দিওঁ।
আজি মানে বেছি নপকাও ৰাস্তা কাৰণ বেয়া এইখিনি অলপমান ভাল পালোঁ এতিয়া আৰু সেইটো বেয়া আহিয়ে গ'ল চ' এইখিনি লাহে লাহে যাওঁ খেলা আকৌ বেয়া ৰাস্তা আহি গ'ল গাইছ বোকা এইবাৰ আৰু বোকা হাত ইহঁতে কি লগাইছে টুকুনি পুৰা মানে পোৱালি হৈছে মৰম লগা ভাল লাগি যায় চ' আজিহে ওলাইছে ৰ'দ এয়া চাব পাৰে ফুল চুলবোৰ পুৰা চিকচিকা হৈ আছে আজি মানে আকাশখনো পুৰা মানে নীলা হৈছে চ' এয়া চাওক গাইছ আমাৰ ঘৰৰ ফুল চ' ফুলবোৰো মানে পুৰা মানে ওলাই আছে আৰু ভাল লাগি আছে চাই কেনে আৰু সেইপিনে গোলাপ আৰু জবা এইটো গুলপীয়া চ' গাইছ বিহু অহাৰ সময় হৈ গ'ল নেকি চ' এয়া গছ গছনিবোৰ মানে নতুন নতুন ফুল চুল আহিব ধৰিছে এইডাল গমাৰি গছ কিন্তু ফুল চুল লাগি আছে ভাল লাগি আছে আজি আৰু এইপিনেও নতুন নতুন গছবোৰত পাত আহি আছে চ' দেখাতে কিয় ভাল লাগি আছে আজি আৰু ৰ'দ দিছে বৰষুণ পৰাৰ পিছত আৰু এই ফুল চুলবোৰ পৰিছে আমাৰ ঘৰত দেখালৈয়ে মজা লাগি আছে আজি চ' বৰষুণ পৰাৰ পিছত আজিহে মানে ৰ'দ ওলাইছে চ' আপোনালোকে চাওক কিমান ধুনীয়া লাগি আছে আজি এই পিনে পাহাৰখনৰ পিনে চাওক আজি পুৰা মানে আকাশখনো অলপমান ওলাইছে মানে এইকেইদিন ইমান মানে ডাৱৰীয়া মানে আৱৰি আছিল ক'বই নচলে চ' ই আৰু সোমাব খোজে ইয়াতে চ' আজিহে ওলাইছে ৰ'দ ওলাওঁতে ভাল লাগিল মোৰো মনটো মানে অলপমান ভাল লাগি গ'ল ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ চ' চাৰিওপিনে মানে আজি পুৰা মানে চিকচিকীয়া হৈ আছে এনেকুৱা হ'লে ভাল লাগি যায় আৰু আকাশখনো ফ্ৰী হ'লে ভাল লাগি যায় বাকী আপোনালোকে চাব পাৰে বৰষুণ পৰাৰ পিছত পুৰা মানে চিকচিকীয়া হৈ আছে চ' এয়াই গাইছ আজি দেখাবলৈ বিশেষ একো নাই নেক্সট ভিডিঅ'ত লগ কৰি আছোঁ আপোনালোকক বাই বাই